খুবই সুন্দর পরিবেশ, বিউটিফুল, একদম মানে ধুনীয়া বৰষুণ চাৰা একদম সুখী। মই আজি চবতকে সুখী। কোনে কোনে সুখী হৈছে কচোন? মইতো একদম হেপ্পী। চাচোন কিমান বৰষুণ, বাপৰে। এইখন আমাৰে পথাৰ আৰু এইখন পথাৰৰ পৰাই ভিডিঅ' বনাইছিলো। ইয়াৰ কাষতে এইখন আছে, হুলস্থুল পানী, বঢ়িয়া লাগিল। ইমান দিনে বৰষুণ নাছিল, এতিয়া বৰষুণ হৈছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে ন? বৰষুণৰ কাৰণে কিমান দিন ৰৈ আছিলো। মেচিনেৰে, চেলো মেচিনেৰে পানী চেকি চেকি আমি যোৱা গাড়ীবলগীয়া হৈ গ'ল। আজি কিমান যে ধুনীয়া, বঢ়িয়া লাগিছে। মোৰতো একদম হেপ্পী, একদম বঢ়িয়া হুলস্থুল পানী। যিখন পথাৰত মই ভিডিঅ' বনাইছিলো সেইখন পথাৰতে হুলস্থুল পানী। এতিয়া আৰু মেচিনৰ প্ৰয়োজন নাই। এয়া মোৰ দেউতা। কেনেকুৱা লাগিছে? পথাৰত পানী আহিছে, ভাল লাগিছে না? কেনেকুৱা লাগিছে পথাৰত হুলস্থুল পানী? হুলস্থুল পানী হৈ গৈছে। মেচিন লগাই পানী উঠালো, এতিয়া বৰষুণ আহিছে, খুব আনন্দ লাগিছে। আৰু ইফালে মোৰ মা কঠীয়া তুলি আছে আৰু ময়ো আহিছো পথাৰত আজি। ইমান দিনে গাড়ী চলাও, কিবা কিবি কৰো, আজি পথাৰতেই বৰষুণ। ময়ো আহিছো, বৰষুণো আহিছে, ভাল লাগিছে। অলপ আগতে মেচিনেৰে পানী তুলিছিল, সেইটো মেচিন। এতিয়া আৰু মেচিনৰ প্ৰয়োজন নাই। চাৰিওপিনে হুলস্থুল পানী। সেয়া আছে পথাৰৰ ওচৰতে কুঁহিয়াৰৰ খেতি আছে, বহুত ভাল লগা নাজাৰা। আৰু এয়া মোৰ মা, মা কঠীয়া তুলি আছা বৰষুণত তিতি তিতি। খং উঠিছে নেকি? একো নাই, জাপি এটাই আনিছে, তো জাপিটো মই মাক দিছো। মই এতিয়া ঘৰত যাম।